ঘৰলৈ আহিছে মামী আৰু মামা তাকে সিহঁতক চাহ পানী দি হেল্ল' এণ্ড ৱেলকাম মাই ইউটিউব চেনেল। মই কাৰিশ্মা পুনৰ পৰা স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ। তেতিয়াহ'লে আজি দেৰিয়ে হৈ গ'ল ব্লগটো আৰম্ভ কৰোঁতে তাকে আজি আমাৰ ঘৰলৈ আহিছে মামী আৰু মামা তাকে সিহঁতক চাহ পানী দি লৈ মই ব্লগটো আৰম্ভ কৰিছোঁ। আজিৰ দিনটো মই কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইদা খেলি আছে কৈ দিয়া নাই দা হাই 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 কোৱা মোৰো মোবাইল আছে দেখুৱাই দিয়া মোবাইলটো এই মোবাইলটো দেখুৱাই দিয়া এইটো মোৰ মোবাইল দেখুৱাই দিয়া আমাৰ ঘৰলৈ মামী আহিছে। মামী কেমেৰা আগত আহিবলৈ লাজ পাইছে তাকে অলপ দেখুৱাম বাৰু ভাত পানী খোৱা সময়তে দেখুৱাম এতিয়া নেদেখুৱাম কাৰণ লাজ পাইছে সন্মুখত আহিবলৈ নোখোজে তাৰ কাৰণে লাজ পাইছে। মই এতিয়া অলপ কাম বন কৰিম কাম বন কৰাৰ পাছতে আকৌ লগ পাই আছোঁ মাৰ লগত অলপ কামত হেল্প কৰিব লাগিব তাকে লগ পাই আছোঁ আৰু পিঁয়াজ এটা আছে জালুকৰ গুড়ি আদা নহৰু পেষ্ট ঘৰৰে জলকীয়া দুটা এইখিনি ভালদৰে মই মোহাৰি দি লৈছোঁ আৰু লগতে অকণমান নিমখ আৰু অকণমান খোৱা তেল ব্যৱহাৰ কৰিম। ব্যৱহাৰ কৰাৰ পাছত এইখিনি ভালদৰে হাতেৰে মোহাৰি ল'ম। মোহাৰি পেলাই 5 মিনিটৰ কাৰণে ঢাকি ৰাখি থ'ম। অলপমান তেল দিছোঁ আৰু এইকণ ভালকৈ গৰমাই লৈছোঁ আৰু ইয়াত মই মাংসখিনি দি দিম। ইয়াত ব্যৱহাৰ কৰিম এতিয়া মই অলপমান হালধি গুড়ি আৰু অলপমান ৰেড চিলি পাউডাৰ ৰঙৰ বাবে আৰু ইয়াত মছলাৰ গুড়ি আদা নহৰু পেষ্ট অলৰেডি দিয়ে থৈছোঁ। এইখিনি দি পেলাই ভালদৰে মই তাক লৰাই ল'ম আৰু সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। এইখিনি ভালদৰে মিক্স কৰি মছলাখিনি ভালদৰে লাগি যোৱাকৈ মিক্স কৰি মই ঢাকি দিম। মিনিটমান ঢকাৰ পাছত চাওক তেলবোৰ ওপৰলৈ বিৰি উঠিছে আৰু ইয়াত মই কাটি ৰখা আলুখিনি এড কৰি দিম। এয়া চাওক তেলকণ ওপৰলৈ উঠি আহিছে। এতিয়া মই ইয়াত অলপমান পানী এড কৰিম কাৰণ আলুখিনি সিজিব লাগিব। আপোনালোকে গৰম পানীও ইউজ কৰিব পাৰে বা ঠাণ্ডা পানীও ইউজ কৰিব পাৰে। গৰম পানী ইউজ কৰিলে ভাল হয়। মই ঠাণ্ডা পানীকে ইউজ কৰিছোঁ কাৰণ গৰম পানী আছিলে শেষ হৈ গ'ল। তাকে মই পানী এড কৰিম। আঞ্জাখন হৈ গ'ল চাওক দেখিবলৈ ধুনীয়া লাগিছে। ভাত মামা মামীক সোনকালে দিব লগা হৈছিলে কাৰণ ঘৰলৈ গুচি যাম বুলি কৈছে। ভাৰত বন্ধ আছিলে কিন্তু গম পোৱা নাছিলে কৈছে চকা বন্ধ বুলি সেইকাৰণে যাব নোৱাৰে বুলি ভাবিছিলে কিন্তু নহয়। তাৰপাছত খবৰ পালে যেন যাব পাৰিব সেইকাৰণে সোনকালে ভাতখিনি দি লৈছোঁ। এয়া মই লাহেকৈ ভাতখিনি ওলাই আনিছোঁ। ভাতৰ লগত আছিলে ভাজি মাংস দালি নেমু কেঁচা জলকীয়া আৰু এইখিনি আছিলে বামি মাছ। তাকে ইয়া মামাই বামি মাছ খাবলৈ লৈছে তাকে খুৱাই আছিলে এইটো বামি মাছ বুলি। বহুত মজা
এইফালে মামীয়ে খাই আছে কেনেকুৱা হৈছে কওক কিবা এটা মজা পানী খোৱাৰ পাছত তেওঁলোক যাবলৈ ওলাইছিলে তাকে সিহঁতক বিদায় দি ভাত পানী খাই অলপমান জিৰণি লৈছিলোঁ এতিয়া মোৰ লগত আছে এই নাৰ্জিন তাই ভাল হৈছে আৰু বেমাৰ এতিয়া তাকে ইয়াৰ ঘৰলৈ যাব লৈছে নানা ঘৰলৈ আহিছিলে হাই কৈ দিয়া হাই তাকে যাবলৈ ওলাইছে আৰু আমাৰ ৰাইজক চাব নেকি বৰশী বাই আছে এয়া চাওক আমাৰ ৰাইজ এই মামী মা ভাইটিহঁতে বৰশী বাই আছে এইটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ যদিহে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে প্লিজ ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি দিব সকলো ভালে থাকিব ভালে খুজিব ধন্যবাদ